Hi guys, পুনৰতি Assamese village wedding blog লৈ আপোনালোকক স্বাগতম। আজি আমি এটা Assamese village wedding blog এটা লৈ আহিছোঁ। তো আপোনালোকে ভাবো আপোনালোকে চাব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। ইয়াৰ কেনেকুৱা খানা বা কি কেনেকুৱা ইয়াৰ পৰিস্থিতি বা আপোনালোকে চাব বিচাৰে Assamese wedding blog চাই থাকক। জয় গাইজ এতিয়া আমি আহি পাইছোঁ বিয়াৰ তলিলৈ ইয়াতে চাই থাকক আৰু আমাৰ ব্লগটো তো গাইজ আমি বিয়াত সোমাই আহিয়ে লগে লগে আমাক চাহ খাব দিলে নিমকি গোল্লা আৰু সেই আৰু চাহ এইখিনি আমি গোটেইকেইটা ফেমিলি একেলগে বহি খাই আছোঁ মাইনাও খাই আছে গাইজ বিয়াৰ মাজত চবে ফটো চেলফি লোৱাত আদিত ব্যস্ত চবে ফটো লৈ আছে মই আকৌ আপোনালোকক বিয়াৰ গোটেইখিনি দেখাই আছোঁ কোনে কি আছে এইটো বাবু ইফালৰ পৰা ইফালে চাই আছে চবে কথা পতাত ব্যস্ত ধুনীয়া ডেক'ৰেশ্যন কৰিছে তো গাইজ মানুহ অহা হৈছে বিয়াত বহুত মানুহ আমি বহি বহি কেমেৰা কৰি আপোনালোকৰ কাৰণে ভিডিঅ' এটা শ্বুট কৰি আছোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বহুত ভাল পাব চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব গাইজ এতিয়া আমাক ভাত খাব মাতিছে ভাত খাব আহিছোঁ ৰ'বক গোটেইকেইটাই একেলগে বহিছোঁ গাইজ এতিয়া আমাক ভাত খাব মাতিছে চাওক ভাত দালি তৰকাৰী বেঙেনা চপ কি বঢ়িয়া হৈছিল ভাত আঞ্জা সঁচাকৈ কৈছোঁ গাইজ মজা হৈছে আমি এতিয়া বঢ়িয়াকৈ খাই আছোঁ আৰু দেখাই আছোঁ আপোনালোকক আৰু কি খাওঁ গাইজ এতিয়া আমি ভাত খাই আছোঁ দেখিলে ছাগলী মাংস মাছ দালি ভাত চব্জি বেঙেনা গাইজ বিয়াৰ পৰা ওলাই অলপ আপোনালোকক গাঁৱলীয়া পৰিৱেশ দেখাব আছোঁ কিমান বিয়া চাই থাকিব আহকচোন অলপ গাঁৱলীয়া পৰিৱেশো চাওক এইখন হাউলি গাঁৱৰ এটা পৰিৱেশ কি ধুনীয়া পৰিৱেশ এইটো গাঁৱৰ পৰিৱেশ চাই লওক আপোনালোকে তো গাইজ আমি আহি পালোঁ ৰাস্তাৰ পৰা ফুৰি এতিয়া আৰু বিয়াত সোমাইছোঁ মাইনা হামুদি গ'ল তো গাইজ বহি বহি আমি বেঙেনাৰ পকৰা খাই আছোঁ বিয়াৰ তলিতে গাইজ তো গাইজ এতিয়া বিয়াৰ পৰা ওলালোঁ আমি এতিয়া যাব ওলাইছোঁ ঘৰত বিয়া খোৱা হৈ গ'ল এতিয়া যাওঁ আমি ঘৰত গাইজ এতিয়া ঘৰত যাব ওলাইছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই